নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অক্টোবৰৰ 2 তাৰিখ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। তেওঁৰ জন্মদিনৰ উপলক্ষে মই স্বৰচিত এটা সৰু কবিতা আপোনালোকলৈ দিছোঁ। গতিকে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কবিতাটোৰ শিৰোনাম হৈছে বাপুৰ লক্ষ্য। 2 অক্টোবৰত তোমাৰ জন্ম, আছে বহু ইতিহাস লুকাই। তোমাৰ জন্মই দিছিল জ্ঞানৰ নতুন পোহৰ। দেশক গঢ়িলা তুমি স্বাধীন ভাৰত। সত্য অহিংসাই আছিল তোমাৰ ধৰ্ম। দেশৰ স্বাধীন আছিল তোমাৰ লক্ষ্য। নিজেই কষ্ট সহি দেখুৱাইছিলা জনগণক তোমাৰ ধৰ্ম। ধন্যবাদ।